নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়ালো। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসম কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে যে ভৱিষ্যত অসমৰ পৰিৱেশ বিদ্যাকেন্দ্ৰিক পদক্ষেপ। কেবিনেটে ডিব্ৰুগড়ত দিনজানত 292 কোটি টকা বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ অনুমোদন জনায়। এই আধুনিক প্ৰতিষ্ঠান বন্যপ্ৰাণীৰ ৰোধ, নিৰীক্ষণ, গৱেষণা, প্ৰশিক্ষণ আৰু সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ পৰিৱেশগত সুৰক্ষা আৰু শক্তিশালী হ'ব। সোণাপুৰৰ তিৰুপতি তিৰুমালা দেৱস্থানৰ বাবে ভূমি আবণ্টন। সোণাপুৰৰ আমেৰিগোগৰ 31 বিঘা 1 কঠা 2 লেচা ভূমি তিৰুপতি তিৰুমালা দেৱস্থানক আবণ্টন দিবলৈ কেবিনেটে অনুমোদন জনাইছে। নতুন মন্দিৰটোৱে আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰয়াস ঘটোৱাৰ পৰ্যটকৰো আকৰ্ষণ বৃদ্ধি কৰিব আৰু স্থানীয় আন্তঃগাঁথনি আৰু অৰ্থনীতিৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু আন এক সিদ্ধান্ত হৈছে খিলঞ্জীয়া পৰিয়াললৈ ভূমি আবণ্টন। কেবিনেটে কামৰূপ মহানগৰ জিলাৰ মিছন বসুন্ধৰাৰ পুনৰীক্ষণ আৰু সেৱা সেতুৰ আবেদনসমূহৰ জৰিয়তে 900ৰো অধিক খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ গৃহ নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী খাছ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিৰ অনুমোদন জনাইছে। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ ভাল পালে প্লিজ এটা লাইক কৰি জনাব। দুদিনীয়াকৈ অনুষ্ঠিত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যবাহক সভাৰ আজিৰ অন্তিম দিন। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিটো নিৰ্বাচনেই ৰক্ষাৰ যুঁজ, প্ৰতিটো নিৰ্বাচনে জীয়াই থকাৰ যুঁজ। চাদুলাৰ পৰা কাঢ়ি অনা চকীখন আকৌ যাতে চাদুলালৈকে নাযায় তথা অসম আৰু অসমীয়াৰ মংগলৰ বাবে ভাৰতীয় জনতা পাৰ্টি জয়ী হ'ব লাগিব। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত আজি অন্তিম দিনত উপস্থিত থাকে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি.এল. সন্তোষ। 2026ৰ নিৰ্বাচনত দলটো কিদৰে যুঁজত নামিব তাৰ ৰণকৌশল সন্দৰ্ভত আলোকপাত কৰে দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই। এই অনুষ্ঠানত আন কেইবাগৰাকী দলৰ শীৰ্ষ নেতা উপস্থিত থাকে। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। 2026ৰ নিৰ্বাচনৰ পূৰ্বে আজি প্ৰকাশ পালে খচৰা ভোটাৰৰ তালিকা। এই খচৰা সন্দৰ্ভত আপত্তি থকা সকলে অহা 22 জানুৱাৰীলৈকে জনাব পাৰিব অভিযোগ। অহা 3, 4, 10 আৰু 11 জানুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ কেম্প। এই কেম্পত দিনত আপুনিও আপত্তি দৰ্শাব পাৰিব। কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ 1.63% ভোটাৰৰ সংখ্যা বৃদ্ধি। আৰু যিহেতু ভোটাৰ তালিকা প্ৰকাশ পাইছে, ভোটাৰ তালিকাত বিসংগতি থাকিলে জনাব পাৰিব বি.এল.ক। 22 জানুৱাৰীলৈকে জনাব পাৰিব ওজৰ আপত্তি। 2 ফেব্ৰুৱাৰীৰ পৰাই নিষ্পত্তি হ'ব এই আপত্তিসমূহ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। 1950 নম্বৰত ফোন কৰিও দিব পাৰিব অভিযোগ। নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈ চাব পাৰিব খচৰা ভোটাৰ তালিকা।